Hey guys, কি খবৰ আশা কৰো সকলোৰে ভাল মোৰ ভাল যদি আপোনালোকৰো ভাল আজি বিশেষ এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো ভিডিওটো হ'ল মানে মই সদায় বেলেগ বেলেগ বস্তুৰ ওপৰত ভিডিও বনাও মোৰ এখন নিজৰ দোকান থাকোতে আজিলৈকে এটা ভিডিও বনোৱা নাই তো মই ভাবিলো মোৰ দোকানখনৰ ওপৰতে এটা সৰুকে ব্লগছ লৈ আহো তো বলক লেট নকৰি ভিডিওটো মই আৰম্ভ কৰো বন্ধুসকল মই পোনপ্ৰথমে মই এটা কথাই কওঁ মোৰ দোকানখন উপস্থিত শিৱসাগৰ জেঙনিকটীয়া পাৰ্চি পথাৰৰ ওচৰত যেহেতু দিছামুখ ৰোডত দোকানখন মানে কি দোকানখনত বহুত বেছি ইম্পৰ্টেন্স আৰু গুৰুত্ব সহভাৱে মই ল'ব পৰা নাই যেহেতু নেকি এতিয়া বৰ্তমান মানে ৱেডিং ফটোগ্ৰাফি সিজন হয় তো তাৰ কাৰণে দোকানত মানে এদিন বহিলে 10 দিন বহিব নাপাওঁ তো আজি ফাইনালি দোকানখনত বহিবলৈ মই টাইম পাইছোঁ তো তাৰ কাৰণে মই ভাবিলোঁ এটা ব্লগছ বনাওঁ ডিচেম্বৰৰ টাইমত মোৰ দোকানত কেনেকুৱা ধৰণৰ বস্তু পোৱা যায় আপোনালোকক দেখাব চেষ্টা কৰিম তো ভিডিওটো স্কিপ নকৰিব কন্টিনিউ কৰি থাকক তো পোনপ্ৰথমে মই আপোনালোকক দেখাম বন্ধুসকল চাওক বস্তু মানে মই এতিয়ালৈকে অনাই নাই মানে লাহেকৈ আপোনাৰ জানুৱাৰী সিজন আহিছেহে জানুৱাৰী সিজনত আপোনাৰ যথেষ্টখিনি বস্তু অনা হয় তো এতিয়া বৰ্তমান ডিচেম্বৰ বস্তু এটাকে সোমোৱাই আছোঁ বৰ্তমান মোৰ দোকানত আপুনি এভেইলেবল আছে আপোনাৰ এটা টাৱাৰ ছনীৰ টাৱাৰ হয় এইটোৰ দামটো মিনিমাম আপোনাৰ 4000 আৰু এটো হৈছে আপোনাৰ মানে 4 in 1 এটা মাস্টাৰ বক্স থাকিব প্লাস আপোনাৰ 4টা স্পিকাৰ থাকিব ইয়াৰ দামটো হৈছে আপোনাৰ 3000 টকা আৰু সেম এটো 3500 টকা আৰু এটো হৈছে 2500 টকা তো বন্ধুসকল মই আপোনাক বাহিৰত দেখালো মোৰ দোকানখনৰ নামটো হৈছে জাকিৰ কম্পিউটাৰ ৱেব তো এতিয়া মই ভিতৰলৈ যাব চেষ্টা কৰি সৰু সৰু পোৰ্টেবল স্পিকাৰ আছে এইবিলাকৰ দামটো হৈছে আপোনাৰ 1300 টকা এটা স্পিকাৰৰ দাম হৈছে 1300 টকা এইটো আৰু এইটো হৈছে আপোনাৰ 1500 তো প্লাস মনোকল মই এটা বস্তু দেখাও এইটো হৈছে আপোনাৰ এইটো এটা পোৰ্টেবল স্পিকাৰ এইটোৰ দামটো হৈছে আপোনাৰ 600 আৰু এটা কথা দোকানখন দেখাবলৈ মোৰ লাজ লাগিছে যেহেতু বহুত লেতেৰা হৈ আছে মই কৈছো দোকানত বহিবলৈ একদম টাইম পোৱা নাই তো তাৰ কাৰণে আজি দোকানখনত বহিছো অকমান লাহে লাহে সাফা কৰিম ধুনিয়াকে খুব মৰমৰ দোকান হয় মোৰ এখন আৰু লগতে আপোনালোকে পাব বিভিন্ন ধৰণৰ মোবাইল এসেসৰিজ ইয়াতে আছে সাফাই কৰা নাই বহুত বেছি লেতেৰা বিলাক ইগনোৰ কৰি বাকি মোৰ কথাত খালি আপোনালোকে মন দিলে হ'ল তো এইটো হৈছে আপোনাৰ মোবাইলৰ বেক কভাৰ আপুনি এ টু জেড বেক কভাৰ দোকানত আপুনি মোৰ দোকানত পাই যাব যি মডেলৰে মোবাইল হক বেক কভাৰ পাই যাব তো এয়া হৈছে আপোনাৰ ব্লুটুথ স্পিকাৰৰ দাম হৈছে আপোনাৰ 800 ৰ পৰা লৈ আপোনাৰ মিনিমাম 1100 লৈকে আছে তো এটো হৈছে এটা বক্স এটো হৈছে আপোনাৰ ব্লুটুথ হেডফোন এটো হৈছে আপোনাৰ ডাঙৰ JBL ব্লুটুথ আৰু এটো স্পিকাৰ হয় স্পিকাৰ তো প্লাস এটো এটা ব্লুটুথ তো বন্ধুসকল আৰু যেহেতু ইয়াতো আছে আপোনাৰ স্পিকাৰ মোবাইল আছে আপোনাৰ সৰু সুৰা মোবাইল আৰু তো এয়া তো বন্ধুসকল মই আৰু এটা কথা কওঁ আপোনালোকক মোৰ যেহেতু নেকি অকল মোবাইলৰ এসেসৰিজৰ পৰা আদি কৰি আপুনি সাউন্ড সিস্টেমৰ পৰা সকলো ধৰণৰ আপোনালোকে বস্তু মোৰ দোকানত পাব তো লগতে আৰু এটা কথা কওঁ মই যেহেতু ডকুমেন্টাৰী কামো কৰো এটো হৈছে মোৰ ডকুমেন্টাৰী কাম কৰা মোৰ সিস্টেমটো আৰু এটো হৈছে আপোনাৰ সৰু সুৰা এটা প্ৰিন্টাৰ এপছনৰ এটো এটা হৈছে কাৰ্ড মেচিনটো আপোনালোকক দেখাব চেষ্টা কৰো এটো হৈছে কাৰ্ড মেচিন তো এটো হৈছে ডাঙৰ জেৰক্সৰ মেচিন তো বিশেষ মই নকওঁ যদি মোৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কথা মই আপোনালোকক কওঁ মই কৈয়ে আছো বহুতক লৈ বেলাই মানে মই ভিডিও বনাও যেহেতু মোৰ এখন নিজৰ মৰম লগা দোকান থাকোতে যদি মই ভিডিও নবনাও কেনেকৈ হ'ব তো মই ভাবিলো আজি এটা ফ্ৰী টাইম পাওঁতে ভিডিও এটা বনাই দিলো মোৰ ভিডিওটো যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্য এটা ভিডিও লৈ আপোনালোকক লগ পাম তেতিয়ালৈ বাই বাই